নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বিশেষ ভিডিঅ'। কিছু ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এয়া সাজি কাচি ল'ৰাটো মই আৰু মোৰ মানুহজনে ওলাইছোঁ এঠাইলৈ যাবলৈ। ব'লকচোন ক'লৈ গৈ আছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টোৰ শেষলৈকে চাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পেজখন ফ'ল' কৰি দিবলৈ একদম নাপাহৰিব। আৰু এয়া ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্যৰ মাজেৰে, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজেৰে ফাগুন চ'ত মাহৰ বতৰ জানেইতো কেনেকুৱা হয়। ৰাতিপুৱা 10মান বজাত আমি গৈছোঁ এনেদৰে ওলাই ঘৰৰ পৰা ৰাতিপুৱাৰ কামখিনি কৰি আমি গৈ আছোঁ এনেদৰে ধুনীয়া ৰাস্তাৰ মাজেৰে এটা সুন্দৰ পৰিৱেশ লৈ। আৰু এইয়া আমি আহি পালোঁ আমাৰ গন্তব্যস্থান। আচলতে আমি আজি আহিছিলোঁ নলবাৰীৰ বিখ্যাত, গোটেই অসমে জানে, বিল্লেশ্বৰ দেৱালয় নলবাৰী ডিষ্ট্ৰিক্টত হয়। আৰু আমি আহিছিলোঁ তালৈকে। তাত এখন শৰাই দিবলগীয়া আছিল। বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ। আৰু এইয়া আহি আমি তাত পালোঁ আৰু চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আমি এয়া গেটৰ সন্মুখতে ৰৈ আছোঁ আৰু কিছু ল'ব লগা আছিলে সামগ্ৰী, যিহেতু আমি শৰাইখন ঘৰৰ পৰা লৈ অহা নাই, কিয়নো ইয়াত তেনেকৈ শৰাইৰ বুট ধুই আনিব নালাগে, ইয়াতে তেওঁলোকে দি দিয়ে। গোটেইখিনি যোগাৰ তেওঁলোকক দিলে, তেওঁলোকে ধুনীয়াকৈ শৰাইখন সাজি দিয়ে। আৰু সেইকাৰণে আমি ঘৰৰ পৰা যোগাৰখিনি লৈ অহা নাই, ইয়াতে বজাৰ কৰিলোঁ। বজাৰ কৰি সামগ্ৰীখিনি দি আহিলোঁ। তেখেতে শৰাইখন সাজি আছে আৰু সেইখিনি সময়তে আমি অকণমান চাৰিওফালে চালোঁ, যিহেতু ইয়াত পূজা হয়, দুৰ্গা পূজা, খুব ডাঙৰ পূজা হয়, নিশ্চয় সকলোৱে জানে, ইয়াৰ সকলোৱে পৰিচিত। আৰু যিসকলে নাজানে তেওঁলোককো জনাইছোঁ, এইটো দেৱালয়লৈ আহিব পাৰে, খুব সুন্দৰ পৰিৱেশ হয়। আপোনালোকে এবাৰ যদি ভাবি আছে এনেও আপোনালোকে আহিব পাৰে, ইয়াত সদায় খোলা থাকে। আপুনি এখন শৰাই আগবঢ়াব পাৰে, এটা সেৱা জনাব পাৰে ঈশ্বৰৰ চৰণত। আৰু এইয়া তেখেতে বুট মুখখিনি ধুই আছে, সাজি আছে। আমি এফালে সেফালে অকণমান চাইছোঁ পৰিৱেশটো, যিহেতু খুব বতাহ বলি আছে চাৰিওফালে, একদম পৰিৱেশটো ধুঁৱলি কুঁৱলী হৈ গৈছে, ধূলাৰে আৱৰি ধৰিছে যদিও, কিন্তু পৰিৱেশটো খুব সুন্দৰ এটা, ইমানেই মনটোত শান্তি লাগি যায়, আপোনালোকে নিজেই গম পাব। আৰু ভগৱানৰ ওচৰত সদায় এটা শান্তি, বিশেষ শান্তি পোৱা যায়। এয়া দেখিছেনে পুৰোহিতজনে, এতিয়া আমি তাত শৰাইখন আগবঢ়াইছোঁ। তেখেতে আমাক আটাইকেইজনকে মাতিছে সেৱা ভাগ কৰিবৰ কাৰণে। তেখেতক মই ধূপকাঠিখিনি দি দিলোঁ, যিহেতু তাত তেনেদৰে বহুত বেছি ধূপ চাকি ভিতৰত জ্বলোৱা নহয়, পৰিৱেশটো বিনষ্ট হয় বুলি ধোঁৱাৰে, সেইকাৰণে বাহিৰতে চাকি জ্বলাইছোঁ আমি। আৰু তাৰপিছত সেৱা ভাগ কৰি আহি এইয়া দেখিছেনে, যিটো পুখুৰী আছে, তেওঁলোকে ইয়াত মাছবিলাক পোহে। এইবিলাক মাছ বহুত পুৰণি মাছ হয়। দেখিছেনে কি ধুনীয়াকৈ সন্মুখলৈ আহিছে। আৰু মাছবিলাকেও জানে, দেখিছেনে, তাত মানুহ যোৱাৰ লগে লগে একদম ওচৰলৈ আহে, কিয়নো সকলোৱে কিবা নহয় কিবা সিহঁতক খাবলৈ দিয়ে, সেইকাৰণে সিহঁতে একদম সন্মুখলৈ আহে। ইমান ভাল লাগে চাই পৰিৱেশটো, সঁচাকৈ একদম মনোমোহা পৰিৱেশ হয়। আৰু মন্দিৰবিলাকত গৈ সঁচাকৈ কিবা এটা খুব ভাল লাগি যায়, মনটোত বহুত বেছি শান্তি লাভ কৰা যায়। আৰু কিছু সময়ৰ কাৰণে মনটো বহুতেই বেছি ভাল লাগে। গতিকে এনেদৰে আমি সেৱা কৰিলোঁ, চাৰিওফালে ধুনীয়াকৈ চালোঁ, তাৰপিছত সোনকালে আকৌ ঘৰলৈ উভতি আহিলোঁ। আমি ঘৰলৈ উভতি আহোঁতে প্ৰায় দুপৰীয়া হৈছিলে। আহি ঘৰত ভাত বনালোঁ, খালোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। আজিলৈ ইমানেই।